আজি আমি কথা পাতিম এনে কিছুমান ঘটনাৰ বিষয়ে যিবোৰ সায়েন্সেও একো উত্তৰ দিব নোৱাৰে। এক নম্বৰত আছে ডেজাবু। আপোনাৰ লগত কেতিয়াবা এনেকুৱা হৈছেনে যে আপুনি এটা সপোন দেখিলে আৰু অলপ সময়ৰ পিছতে একে ঘটনা ঘটিল? ইয়াকে ডেজাবু বুলি কোৱা হয়। কিছু লোকে বিশ্বাস কৰে যে সেই কামটো আমি বেলেগ বেলেগ ডাইমেনশ্যনত কৰোঁ বাবে এবাৰ হৈ যোৱা ঘটনাটো পুনৰ দিঠকত ঘটে। আমেৰিকাৰ এজন মানুহৰ এবাৰ এক্সিডেণ্ট হোৱাৰ পাছত মানুহজনে প্ৰতিদিনে এটাকৈ ডেজাবু দেখে। সেই মানুহজনে কোনো নতুন ঠাইলৈ গ'লে তেওঁ কেনেকুৱা লাগে যে আগতে তেওঁ এবাৰ সেই ঠাইখনলৈ গৈছে আগত, আৰু তাৰ পাছত কি হয় তেওঁ তাকো গম পাইছিল। ডক্তৰসকলে তেওঁৰ ইয়াৰ কোনো সমাধান উলিয়াব নোৱাৰিলে। 2. ৰি-ইনকাৰেশ্যন অৰ্থাৎ পুনৰ জন্মৰ। বহু লোকে ইয়াক নামানে, কিন্তু মই আজি এনেকুৱা এটা সঁচা ঘটনা দেখুৱাম এইটো ঘটনা চোৱাৰ পাছত সকলোৱে এবাৰ হ'লেও ভাবিবলৈ বাধ্য হ'ব। চায়েন্সৰ মতে পুনৰ জন্ম হ'ব নোৱাৰে। কেমেৰুন নামৰ এটা ল'ৰাই 3 বছৰ বয়স যেতিয়া সৰু ল'ৰা ছোৱালীয়ে নিজৰ নামটোকে ভালকৈ ক'ব নাজানে, সেই সময়তে ল'ৰাটোৱে নিজৰ মাক দেউতাকক এনে এখন আইলেণ্ডৰ কথা ক'লে যাৰ বিষয়ে কোনেও নাজানিছিল। সেই সৰু ল'ৰাটোৱে আইলেণ্ডখনৰ বিষয়ে বহুতো কথা ক'লে, আৰু যিখিনি তাৰ বয়সৰ ল'ৰাই বুজি নাপাব সেই সকলো কথা ল'ৰাটোৱে ইনভেষ্টিগেশ্যন টীমৰ আগত ক'লে। তাৰ পাছত ইনভেষ্টিগেশ্যন টীমে কেমেৰুনৰ মাকক লৈ সেই আইলেণ্ডলৈ গ'ল, আৰু তাত সকলো সি কোৱাৰ দৰে আছিল। সেইবোৰ দেখি সকলোৱে এবাৰ ভাবিবলৈ চেষ্টা কৰিলে যে পুনৰ জন্ম সঁচাই সম্ভৱ নেকি। 3 নম্বৰত আছে এনচিয়েণ্ট ডিজাইন। পুৰণি সভ্যতাত এইদৰে বিভিন্ন ডিজাইন পোৱা গৈছিল, কিন্তু বৰ্তমান মই আপোনালোকক দেখুওৱা এই ডিজাইনবোৰ ছেটেলাইটৰ পৰা লোৱা হৈছে। এই ডিজাইনবোৰ শিল আৰু পাহাৰেৰে বনোৱা হৈছে। বিজ্ঞানীসকলৰ মতে এই ডিজাইন 9000 বছৰ পুৰণি। ইমান বছৰ আগতে কোনে এই ডিজাইনবোৰ নিৰ্মাণ কৰিছিল সেয়া এতিয়াও ৰহস্য। 4 নম্বৰ হেক্সাগন টৰ্নেডো। পৃথিৱীত বহুতো টৰ্নেডো আহিছে। এইবোৰৰ বহুতো সম্পত্তি ধ্বংস কৰে। নাছাৰ কেছিনি মিছনৰ অন্তৰ্গত এটা অৰ্বিটত শনি গ্ৰহৰ কক্ষপথত ফটো তুলিবলৈ প্ৰেৰণ কৰে। এইটোৱে আটাইতকৈ ডাঙৰ মিছনৰ ভিতৰত অন্যতম আছিল। কেছিনিয়ে যেতিয়া শনি গ্ৰহৰ ওচৰলৈ যায় তেতিয়া ইয়াৰ কেইখনমান ফটো এনেকুৱা কেইটামান টৰ্নেডো দেখা গ'ল যিকেইটা গোল নহয় সৰভুজাকৃতি অৰ্থাৎ হেক্সাগনেল। 13 বছৰ ধৰি কেছিনিয়ে ইয়াৰ পৰা ফটো সংগ্ৰহ কৰে। তাৰ পাছত এদিন ই কক্ষপথত যান্ত্ৰিক বিজুতিৰ ফলত বেয়া হৈ যায়। 5 নম্বৰত আছে ফলিং বাৰ্ড। আমেৰিকাৰ চহৰত এৰকেনছত হোৱা এই ঘটনা চন 2011 আটাইতকৈ বেছি চৰ্চালৈ আহে। এদিনাখন ৰঙা পাখি কলা চৰাইবোৰ পৰিবলৈ ধৰে। এই চৰাইবোৰ এটা দুটা নহয়, হাজাৰ হাজাৰ সংখ্যাত পৰিবলৈ ধৰে। বিজ্ঞানীসকলে ৰিচাৰ্চ কৰি গম পালে যে আমেৰিকাত প্ৰায় 10 বিলিয়ন চৰাই আছে, যাৰ ভিতৰত আধা প্ৰতি বছৰে মৃত্যু হয়। ইয়াৰ আঁৰৰ সকলো কথা এতিয়াও ৰহস্য হৈ আছে। আজিলৈ ইমানে, ধন্যবাদ।